নাহৰ পাতত মেঘৰ ছায়াই নাচক কাহি মন আকাশত ডাৱৰৰে ফুল ফুলক আহি ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা। কি কৈছে তাক লাগলাই ঘৰত এমন মাতি মাতি আহিলো মাত চাত নাই তোৰ ঘৰত থাকি মাতা বিটা মোৰ আজিকালি মুন্নে আকলাক লাগ ঘূৰা কৰিছে কবানৰো কেছ কি তাকেইটো ঠাই আকৌ কেছ চেছ নাই ভাই ঘৰত থাকি থাকি বৰ লাগি গৈছে কাৰণে ওলাই আহিছো একবাৰ কেতিয়াবা এনেকে বাহিৰত দেখি ওলাই ফেলে বহুত ভাল লাগে দুই এটা জুবিনদাৰো গান গালো মজা লাগে কিবা এটা থৈ তোৰ মজা ঠাই কিবা এটা কথা কবা হেবা আগে উল্টে দেউকে থাকা ন আৰু তুন্দে আহা কেন মোৰ কাষত ঠাই এনে কলো ৰক বা ধেমালি কৰি লগ বুলি তাতে আৰু তই চিৰিয়াছ লৈ ল'ব লাগে কথাটো হলিও আৰু নাই দে মই কিয় চিৰিয়াছ ল'ম বেয়া পোৱা নাই তাতো ওলৰাহঁত হাও বিহাৰী খুৰা ক'ৰ পৰা আহিলাগে আপুনি মুন্না বাবু মই আপোনালোকৰ ওচৰত এটা বিশেষ কাৰণ আহিছিলো কি কাৰণে বিহাৰী খুৰা অহাকালি মোৰ ছোৱালী ৰূপালীৰ বিয়া বিয়া আপোনালোকে যাব আৰু অলপ লাগি ধৰি দিব আৰু অহাকালি আপোনালোকে অলপ সোনকালে যাব আৰু ডাইৰেক্ট পাকঘৰলৈকে যাব আপোনালোকে ঠিক আছে ঠিক আছে খুৰা পিছে আইটেম কি ৰাখছা আইটেম পাঠাৰ মাংস ৰাখিছো আপোনালোকৰ বাবে স্পেচিয়েল আপোনালোকে ডাইৰেক্ট পাকঘৰলৈকে যাব পাঠাৰ মাংস হ'ব দিয়ক খুৰা তেনেহ'লে আমি কালি সোনকালে যাম দিয়ক ঠিক আছে আপোনালোকে আহিব মই এতিয়া যাওঁ ঠিক আছে দে খুৰা আপুনি যাওক দে পিছে আহিছো টিকলে যিটো কি শুনো এইগিলা বিহাৰী পাঠিয়াই বোলে কালি পাঠাৰ মাংস খুৱাবই তাকেইটোৱে ভাই খাওয়াত ভাল হ'ব দে কালি হে কসম সে দগৰি খাম দে ভাই ওলাবি কালি চশমা ৰচমা মাৰি ফেলে ভালকে খাম যাত তিনো কালি এসাঁজ একদম হুটা পলে খাম ভাই হ'ব দে উল্লি হ'ল কালি দে বাপৰে বাপ বিহাৰী পাঠিয়াটো কি ভৱন ভাড়াত লৈছে তাকেইটোৱে ভাই কিবা তাজমহলৰ ভিতৰত সোমান পাই দেখোন কসম সে পাঠিয়াকো মানবে লাগব কন্ধইটো একে কৈ থাকিবি নে কিবা এটা খাম বুলি ভাবছে খাম ৰহে খাৱাটো হ'ব তাকেইতো মাকচক লাগি খাওঁকে থাকে বুধ খাবাই মাতছি বিহাৰীতে পকাৰত তলে যাৱা খাম বুলি আহিছে আৰু পৃথিৱীখনত তই হ'ব দে ঐ নিজৰ মাজতে কাজিয়া কৰি কিয় মোৰ থকা ৰাত দিলো নাচাগে কথা শুনিলে সহ্য নাহাইছে মোৰা জুজু হ'ব জো নাখাওঁ জুজু এনে আমাক বিহাৰী ঘূৰাই পাকঘৰক লাগি যাব দিছিল পাছতে দেজু ভাই বিহাৰী কি আইটেম ৰাখছে এগলে তাকেইটোৱে ভাই খাৱাই কথা আজি এটা কথা কিন্তু কি কথাই এই মখা আইটেম অকল আমাৰ কাৰণে নে কোনোবা আৰু লৈ আছে কবাতো নৰো আমাৰ কাৰণে হ'ব কিজানি তাকেইতো হাও কি চলি হাত কি কৈছে তই কৰ পাইলি বিহাৰী ঘূৰাই ধন্দ কাকলা মাতছি নেকি মোকো মাতছি কিন্তু ডাইৰেক্ট পাকঘৰত যি বিহাৰী ঘূৰাই মোক ৰিচিপশ্যন কৰিব মাতছি মোক কৈছে ডাইৰেক্ট পাকঘৰক লাগি যাবি মই সেইকাৰণে পাকঘৰক লাগি আছো মানে আমাক ৰিচিপশ্যনৰ কাৰণে মাতছি মই কি জানো সেইটো তই নাজানিবি তহঁতৰ কিহৰ কাৰণে মাতছি কিন্তু এটা যিখিনি আইটেম আছে গোটেইখিনি আলহীৰ কাৰণে দেই তহঁতৰ কাৰণে নহয় কি কয় আলহীৰ কাৰণে তো মই অলপ মাংস চাকি চাৰা কেনে হৈছে মজা লাগছে আৰু পিছ খাইছা ৰ সেই বাপৰে বাপ কি বনছি মাংস হাউই দেখোন মাংস খাই খাই আধা চেৰা মাংস নাকত দিলে তাকেইটোৱে ভাই আলহী কি দিব এতিয়া ভাই এতে পাঠিয়াৰ মান নাখাও দে পলো যিটো পলো বেটা ভাই আজি 6 মাহ মোৰ গাঁৱত এখন বেয়া হৈছে ইমান আশা কৰি খাওঁ বুলি গেল তাকো খাবা নাপলৈ মৃত্যু খেচৰাটোত ধৰি ভাই হয় দে ভাই পিছে বিহাৰী আলহীক বা কি খোৱালা তাকেইতো মৃত্যু খেচৰাটো আধা মাংস আমি থাকোঁতে খাই নোৱা কৰিছে ভাই সেইটো বিহাৰী আহিছি মুন্না বাবু আপোনালোকে যে মোক কালি মাতি নিদিয়াকে গুচি আহিলা কিয় খুৰা আমাৰ ইমাৰ্জেঞ্চি কাম এটা আছিলে কেনে গুচি আহিলো তাড়াতাড়ি আচ্ছা পিছে আপোনালোকক অশেষ ধন্যবাদ আপোনালোকে কালি ইমান সহায় কৰি দিছে মোক পিছে মাংসখন কেনেকুৱা হৈছে মাংস আপোনালোকক যে কালি পাকঘৰত খাবলৈ দিছিলো সেই মাংস আমাক খাবলৈ দিছিল তো আপোনালোকে খোৱা নাই নেকি খুৰা খাইছো দে একদম মজা হৈছে মাংস একদম টেষ্টি লাগছে মইতো পেট ভৰে আছো একদম কি কটিকলা যিটো খুৰা একদম বঢ়িয়া হৈছে একদম টেষ্টি মানে একদম সুপাৰ টেষ্টি ঠিক আছে তেনেহ'লে মই আহো দিয়া দক খুৰা ভাই কালি সেইখিনি মাংস আমাক খাবা দিছিল ভাই মিটু কেঁচা গোটেইখিনি মাংস আকলাই খাইছে কিজানি তাকেইটোৱে
এই চলিয়া কি থুচেল কি বহি আছে নেকি নাই মাংস আগ পিছা হবলৈ যাতে গোটেইখিনি মাংস মই কালি আকলাই আছো দগৰি আছো ৰম মাক চকলাই তোক সেই টিকলা যিটো ধৰ মাৰে পলবিটো পল সেই ৰাজুৱাৰ বাচ্চা ক'ত পলা তই